गुड मर्निंग फ्रेंड्स की खबर आपनालोकर मोर बर्तमान भालेই চাওক ৰাতিপুৱাৰ পৰা কিমান বৰষুণ দি আছে আমাৰ ইয়াতে আৰু আজি যেহেতু ৰবিবাৰ ময়ো উঠিছো দেৰি কৰি আৰু বৰষুণ পাই মানে অলপ টোপনিটো বেছিকৈ আহিছে ক'ব গ'লে বৰষুণ এনেকৈ এসপ্তাহমান ধৰিলে ভালেই ক'ব গ'লে কিয়নো অলপ ঠাণ্ডা থাকিব ইমান যিটো গৰম মানুহ থাকিব নোৱাৰে আৰু এইফালে চাওক আমাৰ গাড়ী মেকানিক চকা টকা খুলি কি কৰিছে অৱস্থা নাইকিয়া কৰিছে গাড়ীখনৰ সি নিজেই খুলে নিজেই লগায় মানে সি ৰাতিপুৱা উঠিয়েই তাৰ কাৰবাৰত লাগি গৈছে আৰু বন্ধুসকল আজি ভাবিছিলোঁ আপোনালোকক মানে আমাৰ ওচৰৰে এখন ধুনীয়া ঠাইলৈ লৈ যাম বুলি কিন্তু বৰষুণ পৰাৰ কাৰণে যাব নোৱাৰিলোঁ যিহেতু ৰাতিৰ পৰাই বৰষুণ দি আছে সেইকাৰণে আৰু যোৱা নহ'ল যিহেতু আজি ইমান বৰষুণ দি আছে চাউণ্ডবিলাকো ভালকৈ চাগে ক্লিয়াৰ নহ'ব তাক আমি উঠাত যিহেতু দেৰি হৈছে গতিকে তাৰ কাৰণে এয়া খোৱা আনিছোঁ বিস্কুট আৰু গাখীৰ তাক খুৱাই লওঁ যিহেতু সময়ো বহুত হয় 9টা বাজি গ'ল এতিয়া খুৱাই থাকোঁতে মায়ে বনালে চাহ এয়া বিস্কুট মেৰি বিস্কুট আৰু এয়া নিমখীয়া চল্টেড বিস্কুট চাহ খাই লওঁ ৰাতিপুৱা চাহ কাপ আপোনালোকক পিছত লগ পাই আছোঁ আপোনালোকে ভিডিঅ'বিলাক চাব এয়া আমাৰ ঘৰত আহিছে কাকি বৰষুণৰ মাজতো এনে গল্প কৰি আছোঁ আমি ভৰিনৰ মূৰত আহিছে কাকি আমাৰ ঘৰলৈ পাহৰি গৈছে আহিব আজিকালি ৰাতিৰ পৰা যিহেতু ইমান বৰষুণ দি আছে এতিয়ালৈকে এৰাৰ নামেই লোৱা নাই গতিকে এতিয়া বাজি আছে 1টা গা পা ধুই মেলি মই এতিয়া আহিছোঁ যিহেতু বৰষুণ এৰাই নাই তো ৰখি থাকিলেও নহ'ব এইফালে মা বনাই আছে ভাত গতিকে এইফালে আমাৰ মইনাও শুই আছে গতিকে মই পূজাটো দিলোঁ পূজাটো দি উঠি আপোনালোকক আকৌ লগ পাই আছোঁ এই আমাৰ ধুনু টোপনিৰ পৰা উঠি গ'ল হাই কৈ দিয়া হাই দুষ্টামি দুষ্ট উঠি গৈছে এতিয়া সেয়া আজি মায়ে বনাইছে ছানডে স্পেচিয়েল চিকেন আৰু লগতে আছে এয়া ভাতকেৰেলা ভাজি আৰু এয়া চিকেন হেৰি বনাইছে ফ্ৰাই আৰু এয়া জোল যিহেতু জোল নহ'লে ভাত খোৱা নাযায় এতিয়া আমি দুজনে এয়া মাটো খাই আছে এতিয়া মই খাই লওঁ যিহেতু চিকেন আছে আৰু লগত থাকিব পৰা নাই গতিকে খাই লওঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন চিকেন থাকিলে কাৰ সোনকালে ভোক লাগে মোৰ কিন্তু লাগে দেই মই কৈ দিলোঁ চাওক আমাৰ ধুনু টোপনি গৈছে আৰু মই উঠাব চেষ্টা কৰিছোঁ সি হাঁহি মুচি কুচি খাই দিয়ে কাৰণ ই ভাত খোৱা নাই গতিকে ভাত নোখোৱাই টোপনি গ'লেতো দিগদাৰ হ'ব ৰাতি আকৌ এতিয়া বাজি আছে তোমাৰ 7:30 বাজি গ'ল দেখিছে ফাইনেলি আমাৰ ধুনু উঠি গ'ল কি হ'ল মুখ মেলি আছা মানে আপোনালোকে এটা কথা কওঁ মানে সি যিমান সৰুৰ পৰা এটা অভ্যাস মানে যিমান টোপনি গ'লে সিক যদি এনেকৈ উঠায় মানে সি কেতিয়াও নাকান্দে মানে উল্টা হাঁহিব মানে আৰু সি ফটকৈ টোপনি তাৰ ভাঙি যায় মানে তাক বেছি একো কৰিব নালাগে খালি উঠাই এনেকৈ মাটিত খোজকাঢ়িব দিলেই হৈছে আৰু সি ফটকৈ টোপনি ভাঙি যায় এতিয়া যিহেতু উঠি গ'ল ভাত চাত খুৱাই দিওঁ মা ভাত বনাই আছে আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে ভিডিঅ'বিলাক চাব আমাৰ দুজনকে মৰম দি যাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰি জনাব আমাৰ ভিডিঅ'বিলাক ভাল হৈছে নে বেয়া হৈছে